নমস্কাৰ আপোনালোক সকলোকে মই মন্টুৱে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মাটিকালি ফালৰ পৰা ভাৰতৰ স্থান হৈছে ৭ম, কিন্তু পৃথিৱীৰ এনে কিছুমান দেশ আছে যিবিলাক দেশৰ মাটিকালি বহুতেই কম হয় আৰু এনে 20খন দেশৰ নাম আজি এই ভিডিঅ'টোত আলোচনা কৰিম। লগতে আলোচনা কৰিম সেই দেশবিলাকৰ ৰাজধানীৰ নাম আৰু সেই দেশবিলাকে কিমান ঠাই আগুৰি আছে। আহক পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি আৰু ইয়াৰ ৰাজধানী হৈছে ভেটিকান চিটি। ইয়াৰ কালি হৈছে 0.49 কিলোমিটাৰ স্কোৱাৰ। দ্বিতীয় স্থানত থকা দেশখন হৈছে মনাকো আৰু এই মনাকোৰ ৰাজধানী হৈছে মনাকো আৰু ইয়াৰ কালি হৈছে 2.02 কিলোমিটাৰ স্কোৱাৰ। তৃতীয় স্থানত থকা দেশখন হৈছে নাউৰু আৰু ইয়াৰ ৰাজধানী হৈছে ইয়াৰেন আৰু ইয়াৰ কালি হৈছে 21 কিলোমিটাৰ স্কোৱাৰ। চতুৰ্থ স্থানত থকা দেশখন হৈছে টুভালু আৰু ইয়াৰ ৰাজধানী হৈছে ফুনাফুটি আৰু ইয়াৰ মাটিকালি হৈছে অৰ্থাৎ ইয়াৰ কালি হৈছে 26 কিলোমিটাৰ স্কোৱাৰ। পঞ্চম স্থানত থকা দেশখনৰ নাম হৈছে ছান মাৰিনো আৰু ইয়াৰ ৰাজধানী হৈছে ছান মাৰিনো আৰু ইয়াৰ মাটিকালি হৈছে 61 কিলোমিটাৰ স্কোৱাৰ। ষষ্ঠ স্থানত থকা দেশখনৰ নাম হৈছে লিষ্টেনষ্টাইন আৰু ইয়াৰ ৰাজধানী হৈছে ভাডুছ আৰু ইয়াৰ মাটিকালি হৈছে 160 কিলোমিটাৰ স্কোৱাৰ। সপ্তম স্থানৰ দেশখনৰ নাম হৈছে মাৰ্শ্বাল আইলেণ্ড আৰু ইয়াৰ ৰাজধানীখনৰ নাম হৈছে মাজুৰো আৰু ইয়াৰ মাটিকালি হৈছে 181 কিলোমিটাৰ স্কোৱাৰ। অষ্টম স্থানত থকা দেশখনৰ নাম হৈছে চেইণ্ট কিটছ এণ্ড নেভিছ আৰু ইয়াৰ ৰাজধানীৰ নাম হৈছে বাছেটেৰ আৰু ইয়াৰ মাটিকালি হৈছে 261 কিলোমিটাৰ স্কোৱাৰ। নৱম স্থানত থকা দেশখনৰ নাম হৈছে ভাৰতৰ দাঁতিকাষৰীয়া ৰাষ্ট্ৰ দ্বীপ ৰাষ্ট্ৰ আৰু এই দেশখনৰ নাম হৈছে মালদ্বীপছ আৰু ইয়াৰ ৰাজধানী হৈছে মালে আৰু ইয়াৰ মাটিকালি হৈছে 300 কিলোমিটাৰ স্কোৱাৰ। দশম স্থানৰ দেশখনৰ নাম হৈছে মাল্টা আৰু ইয়াৰ ৰাজধানী হৈছে ভালেট্টা আৰু ইয়াৰ মাটিকালি হৈছে 316 কিলোমিটাৰ স্কোৱাৰ। 11 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে গ্ৰেনেডা আৰু ইয়াৰ ৰাজধানী হৈছে চেইণ্ট জৰ্জ আৰু ইয়াৰ মাটিকালি হৈছে 344 কিলোমিটাৰ স্কোৱাৰ। 12 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে চেইণ্ট ভিনচেণ্ট এণ্ড দ্য গ্ৰেনেডিয়ানছ আৰু ইয়াৰ ৰাজধানী হৈছে কিংছটাউন আৰু ইয়াৰ মাটিকালি হৈছে 389 কিলোমিটাৰ স্কোৱাৰ। 13 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে বাৰ্বাডোছ আৰু ইয়াৰ ৰাজধানী হৈছে ব্ৰিজটাউন আৰু ইয়াৰ মাটিকালি হৈছে 430 কিলোমিটাৰ স্কোৱাৰ। 14 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে এণ্টিগুৱা এণ্ড বাৰ্বুডা আৰু ইয়াৰ ৰাজধানী হৈছে চেইণ্ট জনছ আৰু ইয়াৰ মাটিকালি হৈছে 442 কিলোমিটাৰ স্কোৱাৰ। 15 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে চিচিলিছ আৰু ইয়াৰ ৰাজধানী হৈছে ভিক্টৰিয়া আৰু ইয়াৰ মাটিকালি হৈছে 452 কিলোমিটাৰ স্কোৱাৰ। 16 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে পালাও আৰু ইয়াৰ ৰাজধানী হৈছে এঞ্জাৰুলমুড আৰু ইয়াৰ মাটিকালি হৈছে 459 কিলোমিটাৰ স্কোৱাৰ। 17 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে এণ্ডোৰা আৰু ইয়াৰ ৰাজধানী হৈছে এণ্ডোৰা লা ভিল্লা আৰু ইয়াৰ মাটিকালি হৈছে 468 কিলোমিটাৰ স্কোৱাৰ। 18 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে চেইণ্ট লুচিয়া আৰু ইয়াৰ ৰাজধানী হৈছে কাষ্ট্ৰিছ আৰু ইয়াৰ মাটিকালি হৈছে 616 কিলোমিটাৰ স্কোৱাৰ। 19 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে ফেডাৰেটেড ষ্টেট অফ মাইক্ৰনেছিয়া আৰু ইয়াৰ ৰাজধানী হৈছে পালিকিৰ আৰু ইয়াৰ মাটিকালি হৈছে 702 কিলোমিটাৰ স্কোৱাৰ। 20 নম্বৰ স্থানৰ দেশখনৰ নাম হৈছে আমি প্ৰায় চিনি পোৱা সেই দেশখন হৈছে ছিংগাপুৰ আৰু ইয়াৰ ৰাজধানী হৈছে ছিংগাপুৰ আৰু ইয়াৰ মাটিকালি হৈছে 726 কিলোমিটাৰ স্কোৱাৰ। আজি এই ভিডিঅ'টোত আপোনালোকৰ আগত পৃথিৱীৰ আটাইতকৈ সৰু 20খন দেশৰ তালিকা আপোনালোকক জনালোঁ আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মই দিয়া প্ৰতিটো ভিডিঅ' তেতিয়া আপোনালোকে প্ৰথমতে লাভ কৰিব। আৰু ফেচবুকত যদি চাই আছে আপোনালোকে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।